তো গাইজ আজি আমি আহিছোঁ লালমাটি গণেশ মন্দিৰলৈ, যিটো মোৰ ঘৰৰ ওচৰতে হয়। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকোঁ, আমি দেখোঁ। হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা জোৎস্না হৃদয়ৰে হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা চাওক আপোনালোকে, এইটো হৈছে গণেশ মন্দিৰৰ মেইন গেট। তো আমি এতিয়া ভিতৰলৈ সোমাই যাম। চাওক আপোনালোকে, এইবোৰ চব কাম কৰি আছে আৰু 2-3 মাহ পাছত এই চব সকলোবোৰ ক্লিয়াৰ হৈ যাব। তো তেতিয়া আৰু বহুত ধুনীয়া হ'ব। বাইকটো এতিয়া পাৰ্কিং কৰা হ'ল। তো আপোনালোকে পাৰ্কিং প্লেচটো চাব পাৰে, বহুত ডাঙৰ পাৰ্কিং প্লেচ হয়। আপোনালোকে যদি মন্দিৰৰ ভিতৰলৈ যাব খোজে তেন্তে ইয়াতে জোতা চেণ্ডেলবোৰ খুলি ৰাখি থ'ব পাৰে। তো আপোনালোকে আৰু এটা কথা ক'ব খুজি আছোঁ, আজি ভিতৰলৈ নাযাওঁ মন্দিৰত, নেক্সট টাইম যাম। আজি বাহিৰৰ পৰা আপোনাক ভিডিঅ'টো দেখাম। কোলে কামনা পাহৰাই হিয়াৰে বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰে বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে। তো গাইজ আহক মোৰ লগত, আপোনালোকে পাৰ্কটো দেখক অলপমান, নিজৰাটো কিমান সুন্দৰ হয়। হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা জোৎস্না হৃদয়ৰে হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ
হবনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মোৰ মন জোছনা হৃদয়ৰ হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰ হাসনা